হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল সদাহুৰ ব্লগছ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া আছোঁ ফুৰবাক লাগি, মানে ঘৰত নেকি বৰ হৈ গৈছোঁ, হৈ কিনে একবাৰ ফুৰবা আছোঁ। ফুৰবা আহি কিনে মন্দাকাটাৰ ইয়াতে পাহাৰৰ কাষত ৰাস্তাত ৰখছোঁ। আজি মহাকালক লৈ আছোঁ, গাড়ীখন লৈ আছোঁ ধুনীয়াকৈ ফুৰবাক লাগি। এই ধুনীয়া জেগা এটা ৰখছোঁ আৰু ফটো মাৰি দিওঁ আৰু ভিউটো ধুনীয়া লগা হৈছে। ফটোটো তুলিলোঁ, অলপ টাইম থাকিলোঁ, থকাৰ পাছত এটা বস্তু দেখা পালোঁ, যেতিয়া আমাৰ আজিকালি দেখা নাপায় কিছুমান জেগাত। ধৰ পাহাৰীয়া এলেকা জেগাত দেখা পায় আৰু আগতে সৰু থাকোঁতে এইখিনি বস্তু তাৰমানে ভাল লাগিছিল। মানে কি লাজুকী লতা, আগতে তাৰমানে স্কুলত গ'লে কিবা ক'লে দেখা পালে তাৰমানে হেৰি কৰি দিওঁ, দিয়াৰ লগে লগে ভাল লাগে বস্তুটো। এইয়া ইয়াতে বহুতখিনি আছে, ভাল লাগছে এইখিনি। এটা এতিয়া ধুনীয়াকৈ থাকিলোঁ অলপ টাইম, এতিয়া যাওঁ আৰু ইয়াৰ পৰা ওলাওঁ। তাৰপৰা যাতে আহি পালোঁ, বৰ্তমান চাৰিআলি পালোঁ। চাৰিআলি মানে বাইপাছত আছোঁ, বাইপাছৰ কাষত ৰখিছোঁ গাড়ীখন লৈ কিনে। একদম ধূলা লাগছি মুখখনত, কিবা বেলেগ লাগছি ধূলা লগা লগে মুখখন তাকে মুখ চুখ ধুই ল'লোঁ, লৈ কিনে অলপ ফ্ৰেছ হৈ ল'লোঁ, লৈ কিনে এতিয়া গাড়ীত বহি আছোঁ। অলপ টাইম এতিয়া থাকিম, থাকি উঠি কিনে চাওঁ কি কৰিব পাৰে, ক'ত যাওঁ কি নকৰোঁ। ফুৰি আহি এতিয়া ৰেষ্টুৰেণ্টত সোমাইছোঁ, অলপ খাই লওঁ, মানে অলপ খাব মন গ'ল। ভাজি থকা চবৰে ইচ্ছা যায় না খাবলৈ, তাকে চিকেন ৰোল লৈছোঁ, লৈ কিনে ৰোলটো খাই লওঁ। খাই লওঁ, তাৰপিছত লগ পাই আহোঁ। খাই লওঁ ৰেষ্টুৰেণ্টৰ পৰা এতিয়া বৰ্তমান ওলালোঁ। মানে কি গধূলি টাইমত কেতিয়াবা খাওঁ লাগে, মানে সদায় নহয় আৰু কেতিয়াবা ইচ্ছা যায় ফাষ্টফুড খাব লাগি, সেইকাৰণে আজি খালোঁ। খাই কিনে ভালেই লাগিল, জ্বলা হৈছে, জ্বলাটো খাই কেনেও ভাল লাগে। অলপ মানে ঠাণ্ডা গৰম সেনেকুৱা ভাৱ এটা হৈ আছে, সেইকাৰণে তাৰমানে জ্বলা খাই কিনে ভাল লাগিল। এতিয়া ঘৰত লাগি যাওঁ। আহি পালোঁ, ঘৰত জাষ্ট গাড়ীখন থৈছোঁ, তাতে মহাকালক ধুনীয়াকৈ পাৰ্কিং কৰি থৈ দিলোঁ। দি কিনে এই জাষ্ট ঘৰত সোমাইছোঁ, কানি কাপোৰ খুলি লওঁ, তাত লগ পাই আছোঁ। ফ্ৰেছ চেছ হৈ ল'লোঁ, হৈ লৈ কিনে আজি মোৰ দিনটো ভালেই চলি আছে। কাৰণ বাইদেউ গৈছিল গুৱাহাটীৰ পৰা আহোঁতে আইচক্ৰীম লৈ আহিছে, কিন্তু আইচক্ৰীমটো অলপ গলিল, মানে ফ্ৰিজত থলি নগলিল হয়। আমাৰ ফ্ৰিজ নাই, মায়ে এই হেৰি ফিল্টাৰত থলা, তাৰপিছত আকৌ হেৰিত থলা, পানীৰ ওপৰত থলা, তহঁতে এনেকৈ বাচিছি, গোটেই গলি যোৱা নাই। খাই লওঁ, আজি দিনটো মানে মজা চলি আছে। তাৰপিছত তাতে খালোঁ, খাই লৈ আকৌ এতিয়া আইচক্ৰীম, আকৌ বৰষুণ দিব আছে, বৰষুণ দি থকা টাইমত আইচক্ৰীম আৰু মজা আৰু বেলেগ নাংগে আৰু খালি আইচক্ৰীম কামেৰি খাই। কিন্তু সেইটো মই এতিয়া বৰ্তমান গিলি আছোঁ আৰু পানী গিলেদি গিলি আছোঁ, মানে গলি গৈছে। কি হ'ব দে, খাওঁ দে আৰু কি যেনেকৈ নহওক, মৰমতে আনছি, খাই থৈ দিওঁ আৰু। মোৰ মৰমৰ একদম তাৰমানে অতি মৰমৰ বস্তুটো আজিকালি দেখাই নাই, মানে চবতকৈ বেছি মৰমৰ আৰু আমাৰ ঘৰৰ সদস্যৰ নিচিনাই আৰু মানুহৰ নিচিনাই, কথা বুজি পাওঁৱে। কিন্তু সেই আদৰ এনি টাইম ল'ব লাগে, কিবা কৰিব লাগে, গাত উঠিহে ঘুমাব, নহ'লে এনেই নুঘুমাব, সেই আৰু এইটো। ভাত পানী খাই ল'লোঁ, মানে আজি সোনকালে ভাত হ'ল, খালোঁ। মানে বাইদেউ আজি দিনত ভাত খোৱা নাই, গুৱাহাটী গৈছিল কাৰণে ভাত খোৱা নহ'ল, সেইকাৰণে আজি জলদি খালোঁ। আৰু ভিডিঅ'টো বেছি দীঘলে নকৰোঁ, যদি ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব, আৰু লগ পাম নতুন এটা ভক্তি, তেওঁক লাগি বাই বাই, টাটা।